এইখিনি জাগাখিনি কি নাম আছিলে নহয় জাগাটো ৱেলকাম মাই বিষ্ণু হাৰ্ট ইউটিউব চেনেল। আপোনালোকলৈ আৰু এটা মই ভিডিঅ' আনিছোঁ। এতিয়া চলি আছে শ্ৰী শ্ৰী ৰঘুপতি ৰবি শৰ্মাৰ দ্বাৰা অভিনীত সেই ফিল্মখনক, আৰু এতিয়া মই চাব গৈ আছোঁ ভাঙাঘৰৰ ওচৰত ৰুদ্ৰাক্ষ মহললৈ গৈ আছোঁ। সেই চিনেমা হলৰ পৰিৱেশ আপোনালোকক দেখুৱাম আৰু কেনেকুৱা লাগে সেইবিলাক চব দেখুৱাকে চাই থাকিব। মোৰ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে স্কিপ নকৰিবা কিন্তু দেই, চাই থাকক। ৰুটি চাব গৈ আছোঁ, আপোনালোকে চাই আমি ৰুদ্ৰাক্ষত আহি পালোঁ। এতিয়া আমি শ্ৰী শ্ৰী ৰঘুপতি চাবলৈ আহিছোঁ ৰুদ্ৰাক্ষত। এইখিনি জাগাখিনি কি নাম আছিলে নহয় জাগাটো মাটিখিনি ভাঙাঘৰৰ ওচৰত আছে ৰুদ্ৰাক্ষ চিনেমা হলত আহিছোঁ। শ্বপিং মহলো আছে ইয়াতে। আমি ৰবি শৰ্মাৰ দ্বাৰা ফিল্মখন চাব আহিলোঁ। আমি আহিছে, আমি তিনিজনে খাম আৰু এতিয়া ধুনীয়াকৈ অকণমান বহিছোঁ, কিবা অকণমান খাই পেলাই চাহ তাহ খাই গুচি যাম আৰু। ইয়াতে উঠিবি নেকি চেল্ফি? এইটোত উঠিবি নেকি? এতিয়া চিনেমা হললৈ ভিতৰলৈ গৈ আছোঁ পাম আৰু ভিতৰলৈ সোমাই গ'লো। সেয়া মাজত দিছিলোঁ দুজনে আহিলোঁ চাব শ্ৰী ৰঘুপতি। খাবলগীয়া এটা ভিডিঅ' একোৱেই নাই দেখোন। চিনেমা আছিল শ্ৰী ৰঘুপতি ধুনীয়া লাগে চুপাৰ টুপাৰ নদী। ৰঘুপতি সেই চিনেমাখন সঁচাকৈ ভাল লাগিল। আপোনালোকলৈ অনুৰোধ জনালোঁ, নিশ্চয় ভাল হৈছে আৰু আপোনালোকে চাব যাব বুলি আশা কৰিলোঁ। নিশ্চয় চাব যাব আৰু ভাল পাব।